হাজোবাসীৰ কাৰণে ভাল খবৰ এটা আছে আৰু সেইটো হৈছে হাজোত এখন ষ্টেডিয়াম হ'বলৈ গৈ আছে আৰু সেই ষ্টেডিয়ামখন মই আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। ষ্টেডিয়ামখন যিহেতু ইয়াৰ পৰা 7 কিলোমিটাৰমান দূৰত আছে, গতিকে গাড়ী লৈ যাব লাগিব আৰু এই গাড়ীখনতে মই যাম। গতিকে প্ৰথম গাড়ীৰ ভিতৰত বহি লওঁ আৰু মোৰ লগত ইও যাব, আমি দুয়োজনে যাম। আপোনালোকে আমাৰ লগত বলক। যিখন গেট দেখা পাইছে, সেই গেটখনেৰে আমি এতিয়া ভিতৰলৈ সোমাই যাব লাগিব আৰু ইয়াৰ ঠিক লেফ্ট ছাইডতে ষ্টেডিয়ামখন বনাই আছে। ফাইনেলি আমি ষ্টেডিয়ামখনত আহি উপস্থিত হৈছোঁ আৰু এই ফিল্ডখনতে গোটেই খেলা ধূলা অনুষ্ঠিত কৰা হ'ব। কিন্তু ফিল্ডখনৰ কাম সম্পূৰ্ণকৈ হৈ উঠা নাই। আপোনালোকে দেখাই পাইছে চাৰিওফালে কেৱল মাটিৰে ফিল আপ কৰি থৈ দিছে আৰু এইটো ফালে দৰ্শকসকলৰ বহাৰ ব্যৱস্থা কৰা হৈছে। যেতিয়া ইয়াত খেলা ধূলা চলিব, তেতিয়া দৰ্শকসকল তাত বহি খেল চাব লাগিব। মই এতিয়া দৰ্শক বহা সেই ঠাইখিনিলৈ গৈ আছোঁ আৰু এনেকৈ চিৰি বগাই বগাই আহি ষ্টেডিয়ামৰ একদম ওপৰ পাইছোঁ আৰু ইয়াৰ পৰা আপোনালোকক গোটেই ভিউটো এবাৰ দেখাই দিওঁ।